আপোনালোকে চাইছে ইয়াছ লাইফ এণ্ড ব্লগছ আৰু আজি হৈছে আমাৰ ইয়াতে লাষ্ট ডে মানে আজি হৈছে আমাৰ ট্ৰেইন তো আমি যাব লাগে ৰুমটো একেবাৰে ক্লিয়াৰ পেকিং চেকিং কৰি আমি ওলাই গ'লো আৰু এক্সট্ৰা আৰু বেগো কিনিলোঁ ইমানবোৰ বেডিং হৈ গৈছে ন অকল খালি চাৰ্জাৰ আৰু হেডফোনটো ভৰিম আৰু আছে এটা বস্তু ভৰিম বাছ এতিয়া আমি ওলাব লাগে তো স্ক্ৰিপ্ট নকৰাকৈ সেইগলৈকে চাই থাকক যোনে যোনে একদম ফাৰ্ষ্টৰ পৰা চাই আছে আজিৰ ব্লগটো দি এণ্ড হ'ব আৰু লাষ্টত গৈ কেনেকুৱা লাগে জনাবলৈ একেবাৰে নাপাতিব আৰু স্ক্ৰীণত ইনষ্টা আইডি আছে যোনে যোনে এতিয়াও ফ'ল' কৰা নাই ফ'ল' কৰি দিব আৰু নতুনকৈ অহা লগ মোৰ চেনেললৈ বহুত বেছি ৱেলকাম জনাই ব'লক আমি আজি ব্লগটো জাষ্ট আৰম্ভ কৰোঁ এতিয়া যাম নৱদ্বীপ আৰু তাৰ পৰা আছে আমাৰ ট্ৰেইন চাওঁ নৱদ্বীপটো গোটেই দিনটো কি কৰোঁ ইভিনিঙত 4টাত আছে অ'কে তো আমি আছিলোঁ এইখন হোটেলত আৰু 2 দিন থাকিলোঁ ইয়াতে বহুত বেছি ভাল লাগিলে মনটো সঁচাই আজি যাবলৈ বহুত বেছি বেয়া লাগি আছে কিয় নাজানো বা তেনেকুৱা লাগি আছে যে এটা নিজৰ নিজৰ ভাৱ আহি গৈছিল ইয়াতেও থাকিম তো যিয়ে নহওক নেক্সট আৰু কেতিয়াবা আহিম ইচ্ছা থাকিল আশা থাকিল আপোনালোকক আশীৰ্বাদ কৰিব যাতে আহিব পাৰোঁ এতিয়া মায়াপুৰৰ ভগৱানক সেৱা কৰি আমি ওলাব লাগিব তো এতিয়া আহি গৈছোঁ আৰু নাৱৰ কাৰণে ৱেইট কৰি আছোঁ মাত্ৰ এটা এৰি দিলে আমাৰ জাষ্ট 2 মিনিট দেৰি হ'ল কাৰণে আৰু টিকেট কাটি দিলোঁ নাৱত পাৰ হৈ নৱদ্বীপলৈকে যাম তাৰপিছত আমি ফাৰ্ষ্ট দিন য'ত উঠিছিলোঁ তাতে যাম তাতে আমাৰ ড্ৰেছ চেছ কিবা কিবি ৰাখি আহিছিলোঁ চ' এইবোৰ ভৰিব লাগিব ল'ব লাগিব তাৰপিছত এইবোৰ ভৰি চৰি খোৱা লোৱা কৰি তাৰ পৰা যাম আপোনালোকে চাই থাকক মোৰ মনটো বেয়া ন তেনেকুৱা লাগি আছে না মনটো সঁচাই বেয়া মায়াপুৰত আহিলে মানুহে কয় মায়া লাগি যায় একেবাৰে মই জাষ্ট 2 দিন থাকিছোঁ মোৰ মায়া লাগি গৈছে আপোনালোকে আহক থাকক আপোনালোকে মোক জনাবচোন অহাৰ পিছত আপোনালোকৰ কেনেকুৱা লাগে মোৰতো বহুত বেছি ভাল লাগিছে সঁচাই মনটো একেবাৰে শান্তি হৈ গৈছে আহিছিলোঁ কেনেকৈ নাজানো কৈ আছে বহুত ধুনীয়া ধুনীয়া সংস্কৃতি লৈ মুভমেণ্টবোৰ বহুত বেছি মিছ কৰিম নাজানো কিয় বহুত বেছি ভাল লাগিছে এয়া উঠি গ'লোঁ আৰু এৰি দিলে বাপৰে নাৱত যে ইমান গৰম লাগে মানে কি কম বহুত বেছি গৰম লাগিছে এতিয়াই পৰিবলৈ বলক নামিব লাগে এই গ'লো নৱদ্বীপ আৰু ইয়াতে আছিলে আমাৰ কেইটামান ড্ৰেছ চ' এইবোৰ এতিয়া পেকিং কৰিম আৰু দেখিছে মোৰ হালাত একেবাৰে কেনেকুৱা বাপৰে গৰম দিছে আজি আৰু ৰ'দৰ পাৱাৰটো ইমান নাই ইয়াতে তথাপিও কেইদিন মানে থাকি অলপমান হেবিট হৈছে প্ৰথম দিনটো একেবাৰে পাগল লাগি আছিল কেনেকুৱা যে ইমান গৰম অহাৰ পিছত তাৰপৰা যেতিয়া লাহে লাহে ঠিক হৈছে তো এতিয়া আমি পেকিং কৰোঁ আৰু খাই লৈ লওঁ তাৰপিছত এতিয়া ওলাম তাৰ পৰা ফোনটো ভালদৰে চাৰ্জো দিলোঁ ট্ৰেইনতো কণ্টিনিউ কৰিব লাগিব ন ব্লগটো ইভিনিঙত 4টাত আছে আমাৰ ট্ৰেইন যিটো আগতো গৈছোঁ আপোনালোকক চাই থাকক তো চাব নেকি মোৰ ককাই কি আনিছে ক'ৰ পৰা আনিলো জানি মায়াপুৰ না মায়াপুৰৰ পৰা একদম ৰিয়েল এটা বাচ্চা আনিছে বাচ্চা এইফালে ৰিয়েল বাচ্চা এনদাৰা এনেকুৱাকৈ চালে এনেকুৱা লাগে না যে ৰিয়েল বাচ্চাই হয় একেবাৰে চাব টিক 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 হাঁহি আছে দেখিছে কি ধুনীয়াকৈ হাঁহি আছে এইটো লৈছে ইয়াৰ ভাগিনীৰ কাৰণে সৰু ভাগিনী আছে মানে ভাগিনীয়ে বহুত বেছি ভাল পায় এইবোৰ দি খেলি আৰু ড্ৰেছ চেছ ল'লেও বোলে ভাল নাপায় বাৰ কৈ দিয়ে খালি যে মোৰ কাৰণে এনেকুৱা পুতলা লাগে মানে পুতলা আনিবৰ কাৰণে তো সেইকাৰণে দেখিছে ভাল লাগি আছে না ভাল লাগছে মোৰতো বহুত বেছি ভাল লাগিছে কি কিউট এইটো চাওক কিছুমানে লিখিব এতিয়া তোমাৰ নিচিনাই কিউট গ'লো মলো দুইজনে গ'লো মলো তোমালোকে ঘৰত আহিছিলোঁ বহুত বেছি ভাল লাগিল দেখা আসবো তোমরা যে আসো এইগুলো মাহাতের ঘৰত আহিছিলোঁ বহুত ভাল লাগিল তাহলে তোমরা যাবা এরপর আমরা এসে গেলাম খুব ভালো লাগলো আশীর্বাদ করবা সব জীবনে যেন এগোতে পারি সবাই যাতে সুস্থ থাকে ভালো থাকে ভালো লাগলো এটা বাজে
3:30 আৰু আমি ষ্টেচন আহি পাই গলো আৰু অলপমান লেট হল কিন্তু একো নাই 10 মিনিট আছে এতিয়াও ঠিক টাইমত আহি পালো বাপৰে গৰম ইয়াতে মই আকৌ ড্ৰেছটো চেঞ্জ কৰিলো আৰু একবাৰ গাটা ধুলো তাৰপিছত চেঞ্জ কৰি আহি গলো কাৰণ আজি ৰাতিটো ট্ৰেইনতে থাকিব লাগিব মানে কালি পাম মৰ্নিঙত 5টা মানত পাম নিউ কোচবিহাৰ তো চাই থাকক একদম সব কি কৰো নকৰো তো মানে মোৰ ইমানে ভাগ্যটো ভাল মানে কি কম ইয়াতে আহি মানে মোৰ ৰিয়াস লাইফ এণ্ড ব্লগছ ফেমিলি মেম্বাৰ্ছক লগ পাই গ'লো একচুৱেলি মই জনা নাছিলোঁ যে তেওঁৰ ঘৰ ইয়াতে নামটা ক'লা দেৱজ্যোতি সাহা তো মোৰ আগৰ ব্লগবিলাক চাই মোক কমেণ্ট কৰিছিল তো তাৰপিছত ক'লোঁ যে দেখাই কৰি লওঁ যদি ওচৰতে আছোঁ তো ইও কৈ আছিল যে দেখা কৰাৰ নহ'ল নেকি চাগে মই ক'লোঁ যে আহি যোৱা আজি আমি গৈ আছোঁ তো ইও আহি গ'ল এনেই কথা চথা পাতিলোঁ বহুত বেছি ভাল লাগিল আর খুব ভালো লাগলো দেখা হয়ে আবার আশা করি দেখা হবে হ্যাঁ নিশ্চয়ই নিশ্চয়ই কেন হবে না তোমাদের এখানে এসছি যদি আর এখানেই থাকো হ্যাঁ তুমি আমার যে ভিডিওটা সোনাগড়ঙ্গ মন্দির ওই চত্বরটাতে আমার বাড়ি ও ওখান দিয়ে তো ওই যে আগের ব্লগটা দেখো হ্যাঁ দেখা হয়ে গেল বাইরের সামনে দিয়ে গেল দেখা হলো না তোমাক কমেন্ট কৰিছিল তো কমেন্টৰ পৰাই আমাৰ কথা হয় তাৰপিছত দেখা কৰিলে মানে ইমান বেছি মৰম সঁচাই বহুত বেছি ভাল লাগিলে লগ কৰি দেখিছে সৰু ডাঙৰ বুলি কোনো কথা নাই যদি মানে মৰম পোৱা যায় তো সব জায়গাত গৈ বহুত বেছি ভাল লাগে সব ফারাক্কার এতিয়া বাজে মৰ্নিঙৰ 5:13 সব গুড মৰ্নিং সকলোকে আৰু এতিয়া আহি আমি পাই গ'লো নিউ কোচবিহাৰ ষ্টেচন আৰু মই তেনেকে কালি ট্ৰেইনত শ্বুট কৰা নাই কাৰণ ৰাতি হৈ গৈছিল তো ভাল নালাগে উঠাৰ পিছত আৰু অহাৰ দিনো দেখাইছোঁ তো একে সেম বস্তু কিমানবাৰ দেখাই থাকিম এতিয়া আমাৰ ইয়াৰ পৰা ট্ৰেইন আছে 10টাত 6 hours later আমি ফ্ৰেছ হৈ গ'লো আৰু ট্ৰেইন আছিলে 10টাত বাপৰে ইমান যে লেট কৰি আছে ন তাৰপিছত 11:30 হ'ল এতিয়া এটা দেখাই আছে মোৰ ঘৰত গৈ বহুত কেইটা ক্লাছেছ আছে কাৰণ ষ্টুডেণ্টবোৰৰ প্ৰগ্ৰাম আছে কম্পিটিশ্যন তো এইবোৰো কৰাব লাগিব এতিয়া মোৰ টেনশ্যন হৈ আছে এটা দিন দেৰি হোৱা মানে মোৰ এটা দিন কমি গ'ল কাৰণ দিন একেবাৰে কম কম্পিটিশ্যনটো সেইকাৰণে গৈ উপায় নাই আজি ৰেষ্ট ল'ব লাগিব চবে কৈ আছে চব পেৰেণ্টছে কৈ আছে একো নাই তুমি লাহে ধীৰে আহা আজি দিনটো ৰেষ্ট লোৱা ভাল লাগে চবে বহুত ছাপৰ্টিভ হয় আৰু ৱেইট কৰি আছোঁ এতিয়া ট্ৰেইনৰ কাৰণে এতিয়া বাজে 12:30 আৰু মনটো অলপমান বেয়া চাগে আপোনালোকে ব্লগ চাই গম পাই আছে কাৰণ কি তেনেকুৱা জোচটো পোৱা নাই বহুত ভাল লাগিছে তাত গৈ কি যে ইমান মিছ কৰি আছোঁ মই মানে মই ক'ব নোৱাৰোঁ আৰু এবাৰ এতিয়া আছোঁ কোচবিহাৰ ষ্টেচনৰ বাহিৰত মানে বাহিৰত অলপমান খোজকাঢ়িব আহিলোঁ মানে ভাল লগা নাই আৰু কিমান বহি থাকিম একেবাৰে বৰিং লাগি আছে আৰু মই কিন্তু কোচবিহাৰত বহুতবাৰ আহোঁ যিহেতু মোৰ মামাৰ ঘৰ হয় ইয়াতে বাট মোৰ ৰাজবাৰীতে কভাৰ কৰা হোৱা নাই এতিয়াও মই ব্লগ বনোৱা নাই বনাম একচুৱেলি ৰাজবাৰীত বনাবলৈ হ'লে মোৰ বহুত বেছি সময় লাগিব আৰু তেনেকৈ আৰু কৰোণাৰ পিছৰ পৰা মানে ক'ভিডৰ পৰা বন্ধ হৈ আছিল না বহুত দিন অনলাইনৰ টিকেট আছিল তো সেইকাৰণে যোৱা নহয় নেক্সট টাইম আহিলে নিশ্চয় দিম আৰু চাব ষ্টেচনটো তেনেকুৱা টাইপৰ না ৰাজবাৰীৰ নিচিনাই না ডিজাইনটো চাওক ৰেড তো চাওক এনেকুৱাই বাপৰে ইয়াতো গৰম দিছে বাট তেনেকুৱা নাই কিন্তু আমি থাকি লাষ্টত আমাৰ হেবিট হৈ গৈছিল এনেকুৱাকৈ দেখা যাই আছে কলা সব ট্ৰেইন গৈ আছে চব মোৰ পিছফালেৰে কিন্তু আমাৰ ট্ৰেইন অহাৰ নাম নাই वेलकम टू अपना शहर बरपेटा रोड तो बाय बाय আৰু আজি এই ব্লগটোৱে লাষ্ট ব্লগ আছিল মোৰ নৱদ্বীপ আৰু মায়াপুৰ ট্ৰিপৰ আৰু আপোনালোকে যোনে মোক বহুত বেছি মৰম দিলে তাৰ কাৰণে থেংক ইউ সো মাচ বহুত ধন্যবাদ সকলোকে আৰু যোনে চোৱা নাই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত গৈ এপিসোড 1 পৰা সবকেইটা পাই যাব যদি এতিয়াও চোৱা নাই গৈ চাওক আৰু মৰম দিয়ক আৰু বহুত বেছি টায়াৰ্ড যদি মনটো বেয়া লাগি আছিলে অহাৰ পিছত বাট এতিয়া নামি ভাল লাগি আছে আৰু ঘৰত গৈ ফ্ৰেছ হ'ম টোপনিটো অলপ ভালদৰে হ'লে আৰু ভাল লাগিব গাটো তো আমাৰ ট্ৰেইনখন ৰখি আছে 2 নম্বৰ প্লেটফৰ্মত দিছে আৰু বহুত দূৰত একেবাৰে লাষ্টত পৰিছিলে সেইকাৰণে আৰু কেনেকুৱা পালে সঁচাই জনাব এনেকৈ মোক মৰম দিব বহুত বেছি ছাপোৰ্ট কৰিব আশীৰ্বাদ কৰিব যাতে আৰু ধামাকা ব্লগ আপোনালোকৰ কাৰণে মজা ব্লগ লৈ আহিব পাৰোঁ তো আজিলৈ বাই বাই লগ পাই আছোঁ নেক্সট ছেটিং ধামাকা ব্লগৰ বাই